এনেকৈ ভাল লাগিব চাগে পিছফাল পৰা দিয়া এইটো অঁ শিকি লোৱা মামা দুইফালে সমান হৈছেনে এনেকৈ মই ধৰি থাকাচোন মই তুমি এনেকৈ ধৰি থাকা মোৰ ফালে জাষ্ট ঠিক আছেনে ঠিক আছে কি খবৰ সকলোৰে আশা কৰোঁ ভালে আছে আজি এটা নতুন শ্বুটিঙৰ ছেটত লুকটো বেলেগ দেখিছে চাগে বাগানীয়া বাগানীয়া লাগিছেনে অকণমান বাগানীয়া বোৱাৰী আজি এয়া পাত তুলিবলৈ আহিছোঁ কঁকালত দেখিছেনে এখন ত্ৰিপাল বুলি কয় তেওঁলোকে কিন্তু আচলতে এইটো আমাৰ প্লাষ্টিকৰ মোনা যে সেই মোনাৰ নিচিনা বস্তু এটা মই আজি মোৰ কোৱাৰ্টিজ দুটা স্পেচিয়েল আছে এপিয়াৰেঞ্চ মই আপোনালোকক দেখাম দেই অকণ পিছত প্ৰথমতে নিজৰ কামটো কৰি লওঁ চেণ্ডেলকেইটা খুলিব লাগিব বীৰ আঁতৰাই দিছোঁ নালাগে নালাগে খেলে পাৰিব 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 চেণ্ডেল পিন্ধিলে বেয়া দেখিব নহয় যোৱা লোৱা লোৱা কেনেকৈ বায়ে শিকাইছে যেনেকৈ বায়ে কি শিকাইছে চোৱা তুমি চাই থাকিলে হ'ল লাহে 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 জাপ মাৰা মা লাহে লাহে মাৰা এখন ভৰি দি অঁ য়েছ এখন ভৰি দাঙি থোৱা য়েছ ভেৰি গুড ভেৰি গুড কেনেকুৱা ভাল হৈছে সকলো জইন হৈ আছেনে বাৰু হেল্ল' বা ভালনে তোমাৰ চ' মাছ কিউট মেম ৰিদ্ধিষ্মা লিখিছে চ' বিউটিফুল লিখিছে কোনোবাই থেংক ইউ হেল্ল' ইমান কষ্ট হয়নে বা দেয়াৰ লাইফ ইজ চ' আছাম সঁচাকৈ লিখিছে হিমাশ্ৰী দাস মৃণাল দাসে লিখিছে মেম ইউ আৰ লুকিং নাইচ থেংক ইউ আপোনালোকে অকণমান সময় শ্বুটিংটো চাই থাকক তাৰপিছত মই আকৌ দেখুৱাম দেই এয়া হ'লো মই এনেকৈ গৈ আছোঁ এয়া মোৰ লগৰবিলাক চাব দেই এইবিলাক চব মোৰ লগৰ আপোনালোকক দেখাই দিছোঁ দেই চবকে আপোনালোকে কিমান ধুনীয়াকৈ পাত তুলিছে দেখাই দিছোঁ এয়া বাইদেৱে পাত ছিঙিছে এতিয়া মোৰো কাম হ'ব এইটোৱে পাত ছিঙিব লাগিব মই এইখিনি ইমানটো ৰওঁ নেকি বা কি কৰিছে লিখিছে এয়া মই পাত ছিঙি আছোঁ এতিয়া এইটো মোৰ পিছফালে পাত আছে অলপ এয়া দেখিছেনে এতিয়ালৈকে এইখিনি পাত ছিঙিলোঁ আৰু ছিঙিম আৰু আচ্ছা হাই বা কি খবৰ দীপিকাই লিখিছে দীপিকা দাস ভালে আছোঁ ৰেডি নে অঁ মোক পজিশ্যনটো কৈ দিলে হ'ল এইখিনিত সোমাই দিওঁ এইখিনিত সোমাই দিওঁ ওলাই আহিম অঁ 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 ঠিক আছে ঠিক আছে অঁ ঠিক আছে আৰু ৰ'ব দেই কি খবৰ বা মোৰ বহুত ভাল লাগে তোমাক থেংক ইউ জিন্তু কাশ্যপে কৈছে থেংক ইউ এইবিলাক চুলি আজি অৱস্থা বেয়া হৈ গৈছে চুলি ওলাই উপায় নাই আৰু পাত তুলিলে এনেকুৱাই হয় নে কি কয় কি খবৰ বা তোমাক মোৰ বহুত ভাল লাগে জিন্তু কাশ্যপ থেংক ইউ কোনোবাই কৈছে ছাৰ ক'ত বাইদেউ কৰি গ'ল ছাৰ আজি মিটিং কৰি আছে ছাৰ মোৰ লগততো শ্বুটিঙত নাহে বা আপোনাক বহুত ধুনীয়া লাগে পোৱালি 786 হেল্ল' পোৱালি
এইটো লৈ যোৱাচোন আপুনি দূৰ মই না এইটো লৈ যোৱা নাহিবা নহয় মই কেতিয়া সোমাম মইতো বুজি পোৱা নাই তেতিয়া সেইকাৰণে মই নাই এইটো লৈ যোৱা সেইফালৰ পৰা ধৰি থাকা সিহঁতক দেখাই থাকিলে হয় Sir, good afternoon. Action! रेडी है ना हाँ रेडी हो जल्दी हो अरे घंटा भीतर रेडी हो एकदम फिक्स टाइम पे हैं फास्ट बाकी क्या है एक घंटा में रेडी हो जाए रेडी नहीं करना लगा रेडी वाला म्यूजिक Action! Action! हाँ पीले का बड़ा हो जाएगा आराम से पास्ता लगे
হেল্ল' মই মাজতে আকৌ গুচি আহিছোঁ দেই লাইভটোত কিমান দেখা পালে নাজানো আচলতে দেখুৱাটো বা কি হৈ আছে বা আপোনাক বহুত ভাল লাগে হেল্ল' ইউ আৰ দ্য মষ্ট বিউটিফুল ওমেন লিখিছে শৰ্মিলা ঠাকুৰীয়া থেংক ইউ আৰু কি লিখিছে মই আমাৰ হিৰোজনক দেখাইছোঁ দেই লাইভ নেকি য়েছ কি ধুনীয়াকৈ লাইভ নেকি চবে চাব দেই গানটো ফাৰ্ষ্ট টাইম মইহে লাকি যে নাই ইমান ভাল এক্টৰৰ লগত কাম কৰিছোঁ আৰু এইটো আমাৰ টীম আকৌ মই যাবই লাগিব পাত তুলিবলৈ মই পাতটো তুলিবলৈ যাওঁ আপোনালোকে লাইভটো এনেকৈ চাই থাকিব দেই মই আৰু কমেণ্টত ৰিপ্লাই দিব পৰা নাই ৰিপ্লাই আহি পেলাই কৰিম যিখিনি কমেণ্ট কৰে অকণমান ভিডিঅ'টো দেখাই লৈছোঁ দেই চিয়'ৰ এয়া বহি আছে চৌ দেই মই এইফালে ঘূৰাই দিওঁ পিছল হয় ন ঠিক আছে দিয়ক ধৰি থকা এনেকৈ বাছ দেখাই থাকিলে হ'ল ইহঁতক দেখাই থবা এনেই বেলেগ ফালে নকৰিবা এইফালে তাৰপিছত সেইফালে এইখিনি দেখাই থাকিবা এইটো এনেকৈ মাৰি থাকিব লাগিব ন আপোনাৰ গাড়ীখন ফ্ৰেমত আহিব দেই আপোনাৰ গাড়ীখন ফ্ৰেমত আহিব লাষ্টত আহিব কাৰণ আগৰখন চাইড কৰিছে নহয় এতিয়া ঠিক আছে আপোনাৰ চাবিটো লাগিছিলে গাড়ীখন নালাগে ইয়াত আৰু কিমান নাই হ'লে আৰু ভাইটি তোমালোকে যেতিয়া বাইদেউ আহিব চব আহিব তোমালোকে উঠি ওচৰলৈ যাব লাগিব মানে যেতিয়া আইমী আহিব ন তেতিয়া যাবা আৰু কেমেৰাত নাচাবা আৰু ইহঁতে খেলি থাকোঁতে তোমালোকে আউট হৈ যাওঁ এইবিলাক কিবা কিবি খেলি আনিবা ইহঁতকো ক'ব তুমি তাত সেৱা কৰ নালাগে গাড়ী গুচাব নালাগে যাম yes sir খেলিলেহে যাম okay আমিন দেখে যাম roll cam rolling action খেলা নহ'ব এই তেখেতে চাই থাকিলে কেমেৰাত কেমেৰাত চাই নাথাকিব তুমি পাঠ চাই আছে আপুনি তহঁতে পাঠ তুলি থাক কেমেৰা ফালে নাচাবি এবাৰ যাব লাগিব কেমেৰা ফালে নাই দেখবি চাই আছে প্ৰথমতে চাই আছে তোরা ক্যামেরা দিয়ে দেখলে আজ ছুটি নাই কে
Action! তোমালোক যোৱা উঠি পেলাই যোৱা দেখিলে নে কোনে কোনে বাৰু চাই আছে নাজানো মোৰ চুলিৰ অৱস্থা নাইকিয়া হৈ গৈছে হাই বা মই লাইভত আছোঁ দিয়ক তুলি লওঁ ফটো তুলিবলৈ আহিছে ৰিম দেৱী হাই বা হেল্ল' ঠিকে আছে নে কোন ঘৰ আপোনালোকৰ পাবৰিঘাট পাগৰডাল Thank you. Hello, ba Dipanjali bhai. Hi. Shankar bhabi hi. Etia আজি আসলতে শুটিং কৰি আছো এখন বাগানত আৰু মই দেখালো যে যিকেইটা চাইল্ড আৰ্টিষ্ট তাৰ ভিতৰত দুজন কোনোবা আছে কোন আছে যদি চিনি পাইছে মোক কমেণ্টত জনাওক এতিয়া মই 2 মিনিট প্লিজ কমেণ্ট কেইটা পঢ়িব পাৰিম মোৰ লাভলি বা মাৰিনা হাই মাৰিনা সুলতানা হেল্ল' থেংক ইউ হেই দিছে পাৰবিন সুলতানা হাই প্ৰিয়ু হাই বা আলিশা হাই বা হেল্ল' কোন আছিলে মোৰ লগত কোৱাৰ্টি চিনি পাইছেনে বাৰু অকণমানি কেইটা পাইছে যদি কমেণ্টত জনাওক হেল্ল' বা ৰীতা দাস হেল্ল' বা হাই বা বহুত ধুনীয়া লাগে মণি দাস ৰাইজু থেংক ইউ বা মজা মইনা বেগম থেংক ইউ 1912 আৰু চুলিখিনি অলপ বেয়া হৈ আছে উপায় নাই আৰু বা মজা মইনা বেগম থেংক ইউ বা ইউ আৰ লুকিং বিউটিফুল থেংক ইউ বিউটিফুল মানে কিটো বিউটিফুল দেখিম গোটেইখন আৰু পাউডাৰ মাৰিছে চুলিকেইডাল টিপি বান্ধি দিছে অকণমান লিপষ্টিক লগাই দিছে এইবিলাক একদম গহনা চহনা শাৰী পিন্ধাই আৰু তলত এখন তেওঁলোকে কয় এখন কি বুলি কয় বাইদেউ তিৰপাল এখন তিৰপাল পিন্ধাই দিছে বোলে তিৰপাল মানে আমাৰ বস্তা একচুৱেলি কওঁতে তিৰপাল বুলি আমি কি এখন তিৰপাল বুলি নকওঁ আমিতো আমাৰ যে মোনা যে চটি মোনা চটি বস্তা মোনা মোনা বোনা নামটো এখনৰ তিৰপাল আনকমন কিবা শ্বুটিং চাই হয় শ্বুটিং চলি আছে শ্বুটিংটো আমি বা মুম্বাই নেশ্যনেল টিভিত চাব বিচাৰোঁ মা বৰ্মন 683 থেংক ইউ আপোনালোকে ইমানখিনি মৰম লাগে এয়া মোৰ কো আৰ্টিষ্টখিনি মই দেখাওঁ দেই এয়া আমাৰ ডিৰেক্টৰ ছাৰ এয়া ছাৰক বেছি সংখ্যকে চিনি পায় তেওঁ আমাৰ নেশ্যনেল এৱাৰ্ড উইনাৰ ডাইৰেক্টৰ সমুজ্জ্বল তেওঁ আচলতে মোৰ ভাল বন্ধু লগতে তেওঁৰ কাম মই সাংঘাতিক বেছি ভাল পাওঁ আৰু এনেকুৱা এজন ডিৰেক্টৰ যিজনে সদায় কামটো ইয়াত চিৰিয়াছলি কৰাৰ লগতে মানে কিবা এটা বেলেগ কৰে সদায় আৰু সেইটো মোৰ এটা প্ৰিয় তেওঁৰ লগত কাম কৰিবলৈ সদায় বিচাৰোঁ কাম কৰি তুমি ইমান চিনচিয়াৰলি আৰু ইমান ধুনীয়াকৈ ইমান কষ্ট কৰি পেলাই ডেডিকেটেডলি কামটো কৰে আমি একদম কেৰেক্টাৰটো প্লে কৰি ভাল পায় সদায় এই কেৰেক্টাৰটো ষ্টাডি কৰি কৰে চ' আমি এতিয়া মানে চবৰে ট্ৰেনজিশ্যন ফেজ এটা থাকে মই ভাবোঁ আৰু আমি
নিজকে বহুত ডে বাই ডে আমি নিজে সেই হেৰিটো দেখা পাই আছোঁ লাইক সদায় ওপৰলৈ গৈ আছে নাইচ অফ ইউ এইটো ডাঙৰ ব্লেছিংছ মোৰ কাৰণে যে ইমান ডাঙৰ এজন ডিৰেক্টৰে যদি এনেকৈ কয় থেংক ইউ আশীৰ্বাদ কৰিব হালধীয়া পিঠা লৈছিল নে এইটো লৈছিল হালধীয়াটো তেতিয়াহ'লে মই হালধীয়াটোৱে দিব লাগিব জানেনে কিবা কণ্টিনিউ আৰু মোক আৰ্টিষ্টকেইটা দেখাওঁ চিয়'ৰ মই শ্বৰ্টটো দি লওঁ দেই ধৰি দিলে হ'ল খালি অভিশ্ৰুতি ওলাই আছে লাইভত অভিশ্ৰুতি লাইভ কথা পাতি আছে এইটো অভিশ্ৰুতি বাৰ ভনীয়েকৰ নে অভিশ্ৰুতি বাৰে নাজানো বেলেগ এটা মানে ফেন ফলোয়িং আছে চ' তেওঁলোকৰ সকলোকে ধন্যবাদ জনাইছোঁ যে ময়ো তেওঁলোকৰ ফেমিলি এটা হ'বলৈ গৈ আছোঁ আৰু আমাৰ লগত আছে আৰু মই নামকেইটা কোৱা নাই মই সেইকাৰণে কমেণ্টত সুধি আছোঁ যে কোনোবাই চিনি পাইছে নেকি আৰ্টিষ্টকেইটা খুব ভাল তুমিও দিয়া মানে চাই দিয়া ৰখি থাক তেতিয়াহ'লে ৰাতি ভাত খাই যাবি মোক কৈছে ল'ম কমলক দিয়া কমলক কমল এইটো ফোন লৈছোঁ ঠিক আছে খোৱা বোৱা কৰি লোৱা ফিল্ডতে ৰখি লওঁ খোৱা বোৱা কৰি ল'লো ফিল্ডতে বহি তোমালোক চব খেলি আছে না এইখিনি জেগাত আহি থব পাৰি নিজৰ এইখিনিও মানে কৰিব লাগে বাইকটো গুচি গ'ল লাইভ থেংক ইউ বা মই গুচি যাম আৰু টকা না মই যাম আৰু ভাল তুমি হেৰি নপঠালা এতিয়া আৰোহী তাৰ পৰা আহিব লাগিব আপোনালোকেতো ক'ৰবাত ক'ৰবাত দি থৈ গুচি যাব আমি নাপাম এই বগা টি চাৰ্ট পিন্ধা দাদাটো সঞ্জয় দিব Action! নমস্কাৰ মেম ছাৰ সঞ্জয় কণ্ডিশ্যনটো হয় আমি যে এইখিনি লগৰ লাইনে পাতিছোঁ আহিলে বহুত ভাল পাম আমি চবেই নাচিম পৰিয়াল লৈ আহিব খানাবিলাক চব ৰেডি আছে মানে হেৰি কৰি দিয়ে অকণমান ফ্ৰেণ্ডলি কৰি দিয়ে মানে হেৰিত মানে একদম ফৰফৰা টাইপটো এটা অপশ্যন এটা তোমাৰ ইটো এগেইনষ্টৰ ৰিয়েকশ্যনটো লাগিব বুজি পোৱা পৰম পূজাত নাই Action! এইটো ল'ৰাই যিটো চালে বহুত ভাল
লাগিল আপোনাক লগ পাই বহুত নম্বৰত পালোঁ নমস্কাৰ কৰম পূজা আছে আজি কৰম পূজা আপুনি আহিব আমাৰ গোটেই লেবাৰ লাইনে মিলি পাতিছোঁ চবে নাচিম আজি ৰাতি আপুনি পৰিয়াল লৈ আহিব খানা পিনা চব ৰেডি আমি ডান্স কৰিব লাগিব মোৰ ডান্স নমস্কাৰ আকৌ পাৰিম আকৌ এবাৰ তাতে কি সুধিলা মইতো নাই আছোঁ আমাৰতো হ'লে নকৰলাহে লাগে এইটো গাড়ী মিও থাকিলে ইয়ে নকৰলা গৰম পূজা আছে ৰাতি আমাৰ এইটো গোটেই লেবাৰ লাইনে পাতিছোঁ খুব ভাল লাগিব আপুনি আহিলে আমি চবেই নাচিম আপুনি পৰিয়াল লৈ আহিব মানে আমি ঝুমুৰ নাচিব লাগিব আৰু লগতে মানে খানা পিনা চব ব্যৱস্থা আছে চিনি পাইছে নে মেনচন নমস্কাৰ আৰু বাদিয়া নমস্কাৰ নমস্কাৰ এবাৰ খাৱাটো কৰিছোঁ লাগে নেকি বীৰ আহা জিগি আহা তুমি পিছফালে আছিলা তুমি roll cam music action গৰম পূজা আছে পৰিয়াল লৈ আহিব আমি ঝুমুৰ নাচিম খানা পিনা চব ৰেডি বাচ্চাকেইটা তো লাস্ট শট হবে ক'ত যাওঁ ময়ো যাম ঘৰত ঠিক আছে বিগ বিগ আহি দিবা বি তোমালোকে খেলি থাকা এইফালে হেৰি লৈ যাওঁ হাজৰিকা লৈ যাওঁ
লাইভ চলি আছে সব একে আৰু হা Same action, complete, pura. কোনে নাচিব আমিনকা হা মোৰতো হ'ল যেন পাইছোঁ ধৰিব পৰা নাই নহয় অঁ কাপোৰখিনি ন বাইদেউ বোলে মোৰ এখন ইমান এতিয়া ইমান ধুনীয়া এওঁলোকৰ মতে ত্ৰিপালখন লৈ যায় এতিয়া মোৰ পিন্ধিয়ে থাকিব লাগিছিল আজি কিবা কৰোঁ তেওঁ লৈ যাব খুজিছে খুলি দিওঁ নে তেওঁ এইখন অঁ এখন আমি কাইলৈ দি দিম আপোনাক এইখন এইটো আৰু এই বাস্কেটটো গোটেইকেইটা এই বাইদেউ তেখেতৰ কি হয় তেখেতৰ নামটো সুধি পেলাই লিখি থৈ দিয়া যাতে দিগদাৰী নহয় অঁ 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 তেখেতৰ হয় বোলে বিজুকে এইফালে আহা না বিজুকে এইফালে আহা না এইফালে চেয়াৰ এখন দিয়ক না এতিয়া মই কথা পাতোঁ দেই এতিয়া বাৰু কোনোবাই নামকেইটা ক'লে নেকি এইকেইটা পোৱালিকেইটা অকণমানি যিকেইটা আছিলে কচুগুটি পল্লৱী গোহাঁই বৰুৱা নামঘৰত আছোঁ অ'কে আৰু এয়া হ'ল মোৰ কো আৰ্টিষ্ট এজনী আৰু এইটো এৰা কোনে কোনে চিনি পাইছে বাৰু এই আৰ্টিষ্টকেইটা এই পোৱালি আৰ্টিষ্টকেইটা কোনে চিনি পাইছে প্লিজ টেল মি হাউ টু বিকাম এ এছমিছ ফিল্ম এক্টৰ দেৱাশিষ দাস 5537 মই না চেয়াৰখন আনি দিয়া না বিৰু বহক ইয়াতে এছমিছ এক্টৰ হ'বলৈ কেনেকৈ হয় এইটো আচলতে মই ক'ম যে অভিনয়টো আমি সদায় যিবোৰ কৰি থাকোঁ সেইবোৰ আচলতে সেইবোৰে সাধাৰণতে আজিকালি অভিনয় মানে যিবোৰ কৰি থাকোঁ মানে ধৰক অভিনয় বুলি বেলেগকৈ কৰিব লগা নাথাকে মোৰে নিজৰ প্ৰথম চিনেমাখনত আজিও ভাল অভিনয় কৰোঁ বুলি নকওঁ কিন্তু সেইখন মই খুব বেয়া অভিনয় কৰিছিলোঁ কাৰণ তেতিয়া আমি সদায় কথা পাতি থকা নিচিনাকৈ কৰা নাছিলোঁ বেছি মানে সদায় যে বেছি কি কৰি আছে চিষ্টাৰ কোনে কৈছে অবা অঁ আহা ফটো উঠিবা আহা মই লাইভত আছোঁ যে অঁ আহক কাইলৈ লগ পাম যাওক হয় এয়া ভণ্টি এজনী আহিছে চেলফি তুলিবলৈ থেংক ইউ আৰু গোসানী বহিবানে নাই নবহে তাই গাতে লাগি থাকিব কোনেও চিনি পোৱা নাহাই বা কি খবৰ ভালনে আপোনাৰ বহুত বেছি ধুনীয়া লাগিছে বা ইমান ধুনীয়া কিয় হৈছা নিবিৰ দাস অ' মাই গড চুমাই দি আছে মোক কৰ্টিজনীয়ে চুমা দি আছে অঁ ফটো উঠিব আহক মই লাইভ কৰি আছোঁ মানে দিয়ক আহক কাষতে থিয় হৈ দিয়ক উঠিছেনে থেংক ইউ আহা হবে এখন বহাই কিয় গুচি যোৱা আহা জান হাই বা কি খবৰ নাচ সংগীতা ক'ত আছা বা এতিয়া ক'ত শ্বুটিং চলি আছে বা জুনু থেংক ইউ একচুৱেলি
পাথৰটো জান পাথৰটো আকৌ লাগিব ক'ত আছে এইটো 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 দিয়া মই এইটো ৰাখি থওঁ মৰমৰ বাজনী সাদিকা মেকআপ হেল্ল' চলিছেনে ঠিক আছে ইমান ধুনীয়া মানুহ কিউট কেইটা চিনি পাইছে চাগে ন তেতিয়াহ'লে হৈছেনে থেংক ইউ হয় কাইলৈ লগ পাম দিয়ক মজ্জা চিছ আজি আচলতে এজনী হ'ল জিগি আৰু এইটো হ'ল আমাৰ বীৰ হয়নে বীৰ আৰু জিগি আচলতে আজি মোৰ যিটো কেৰেক্টাৰটো ইহঁত দুটা ল'ৰা ছোৱালী হৈছে আৰু বীৰৰ এটা বস্তু বীৰ থিয় হচোন থিয় মই এটা বস্তু দেখাওঁ বীৰৰ এই কাপোৰযোৰ চাবলৈ এবাৰ ইণ্টাৰেষ্টিং আমি মানে বাগানত কাম কৰোঁ গতিকে তাক দিব পৰা নাই ভাল কাপোৰ সেইকাৰণে বেচেৰাটো পেণ্টটো এইটো চোলাটোত অকণ অকণ দাগ চাগ লাগি আছে আৰু চলিব আৰু তথাপিও ন বীৰ কেনেকুৱা লাগিছে কৰি ভাল লাগিছে আজি কেনেকুৱা লাগিছে এক্টিং কৰি এই বেছি ভাল দাঁতকেইটা তাই দুটা দাঁত সৰিলে দুফালৰ মাজৰকেইটা আছে ছাইডৰকেইটা সৰিলে ৰেবিট বোলে এইটো শহাপহু বোলে মাই কিউট বা বিজিতা হেল্ল' আৰু যিটো ফ্ৰকটো দেখা আকৌ তই এইফালে তেতিয়াহে দেখিব বেলেগৰ ইয়াৰ আচলতে ইয়াত মানে পাত তোলা বাইদেউ এগৰাকীৰ ছোৱালীজনীৰ ফ্ৰকটো লৈ পেলাই দিছোঁ তাই এইটো তাইৰ ফ্ৰক তাৰপিছত আই মিছ ইউ চিষ্টাৰ মঞ্জুলা আলী মিছ ইউ টু খবৰ ভালনে আপোনালোকৰ ভালেই আছোঁ আৰু ইহঁত দুটা আচলতে আজি যিহেতু দেওবাৰ আছিলে গতিকে শ্বুটিংটো মিলি গ'ল কালিও আছে কালি অকণমান উপায় নাই আৰু সোমবাৰো শ্বুটিং থাকিব শ্বুটিং এইকেইদিন চলিয়ে আছে যোৰহাটৰ চিনেমাখন সিদিনাখন কৰিছিলোঁ আজি আকৌ তাৰপৰা আকৌ মাজতে ব্ৰেক লৈ এইখনো কৰিব লগা আছিলে বাকী আছিলে গতিকে এইখিনি কৰি এইখন শেষ কৰি আকৌ যোৰহাটলৈ যাম স্পীড বা হেল্ল' মাই কিউটি বা গৌতম ভুন নেকি মাই কিউটি বা থেংক ইউ ভাল লাগিছে বা লাভ ইউ বা ৰাজবংশী 7081 এতিয়া আমি আমাৰ আচলতে লাঞ্চ ব্ৰেক হোৱাই নাই এতিয়ালৈকে ভোক লাগিছে বিৰাট অকণমান আগতে মেগী খালোঁ ভোক লাগিছে নাই বহুত ভোক লাগিছে এতিয়া কেইটা বাজিলে এতিয়া বহুতে ভোক লাগিছে 4:29 ইহঁতক মই আজি কৈছোঁ যে শ্বুটিংটো ইমান সহজ বস্তু নহয় এক মিনিট বাজান বীৰে জোকাই আছে বোলে তাইক মুখখন ফুলি গৈছে সেইকাৰণে ভোক লাগিছে বুলি কৈছে আচলতে উপায় নাই বাহাই বা ইমান কিউট হয় আপুনি কোনে ক'লে মৌচুমী থেংক ইউ মৌচুমী এতিয়া আচলতে ৰাখোঁ এতিয়া আমাৰ লাঞ্চ ব্ৰেক হ'ব চাগে এয়া আমাৰ টেকনিচিয়ানবিলাকে বস্তু উঠাইছে গতিকে আমি এতিয়া যাওঁ আৰু আপোনালোকক সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আজি সকলো কানেক্ট হোৱাৰ বাবে এতিয়া জানমা ফেচবুকত মই লাইভ কৰিম ফেচবুকত লাইভ এতিয়া যিহেতু লাঞ্চ ব্ৰেক হ'ব গতিকে ভাত কি খাম আপোনালোকক দেখুৱাম দেই থেংক ইউ ব'লা পেক আপ ন বীৰ আৰু জিকি ক'ত মানে এইবাৰ গান এটা দেখা পাম এইবাৰ বীৰ আৰু জিকিক দেখা পাব এইটো আমাৰ প্ৰডাকশ্যন আমাক বিৰাট ভালকৈ খুৱাই আছে আৰু এতিয়ালৈকে ভাত নোখোৱা মানুহটো এজন আৰু ভালকৈ তাৰপিছত যিখিনি খুৱাব সেইজনো এজন নাই খুব ভালকৈ খুৱাই আছে যত্ন লৈ আছে আৰু এয়া হ'ল আমাৰ কেমেৰা পাৰ্চন প্ৰদীপ দেৱে আমি মৰমত ধন বুলি কওঁ ধন আমাৰ মানে কি আৰু ধন থাকিলে তলা চাবি আৰু একদম ধনৰ বহুত খং উঠি আছে এতিয়া লাঞ্চ ব্ৰেক ব্লগ হৈ গৈছে আৰু অভিষেক কৈছে আমি সকলোৱে এতিয়া ভাত খাবলৈ যাওঁ ন এই দাদাক দেখাই দিয়ক আৰু ইয়াৰ চবতকৈ ডাঙৰ ছাৰপ্ৰাইজটো আছে আৰু আমাৰ লগত আছে সঞ্জীৱ দা সকলোৱে চিনি পাইছে দাদাৰ লগত কাম কৰা মোৰ সৌভাগ্য দাদাৰ লগত ওলাম একদম মোৰো সৌভাগ্য নাই কি কথা কয় আপুনি দাদা আমি আপোনাক চাই শিকো কি কয় গতিকে দাদাও লগত থাকিব এতিয়া আমি খাবলৈ গৈ আছোঁ হয় লাঞ্চ ব্ৰেক পল্লৱী এজনী পল্লৱী দেই আমাৰ কাপোৰ পিন্ধাইছে পল্লৱী পল্লৱী মৰমৰ ভণ্টি আৰু তাই এই যে মোৰ এই লুকটো এই বস্তা পিন্ধাৰ পৰা আৰম্ভ কৰি গোটেইখিনি পল্লৱীয়ে কৰিছে বেয়া দেখিছে যদিও তাইৰ দুখ ভাল দেখিছে যদিও তাইৰ দুখ ন পল্লৱী গালি দিবলৈও মই দি দিছোঁ ইয়াতে ফটো থেংক ইউ লগ পাম কাইলৈ হয় লাইভ হৈ আছে
হা আমাৰ ভেগা বাগানত শ্বুট কৰিবলৈ আহিছে বাইদেউ গৰম দিব থেংক ইউ আমি এটা গাড়ীত উঠিব লৈছোঁ অমা তুমি উঠি যোৱাচোন গোসানী সিফালে যোৱা বিৰ হা সকলোকে লগ পাম হাই বা হেল্ল' বা লগ পাম সকলোকে এতিয়া আচলতে ফেচবুকৰ সময় হ'ল অঁ এইটো খুলি দিবা নেকি এখন মানে পেটটো একদম টাইট হৈ গৈছে বাই